গতিকে অনলাইন এডুকেশ্যন সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সংস্কৃত ব্যাকৰণ পঢ়িম। তাৰ আগতে আমি এটা বাক্য লিখিম। সেই বাক্যটোৰ দ্বাৰা ক'ত ক'ত ব্যাকৰণ ইউজ হৈছে সেইটো জানি ল'ম। তাৰপিছতহে আমি ব্যাকৰণখিনি ক'ত কেনেকুৱাকৈ লিখিব লাগে, ক'ত মুখস্থ কৰিব লাগে এইবিলাক আমি জানি ল'ম। প্ৰথমতে আমি এটা বাক্য লিখিছোঁ যে অহং পুস্তকং পঠামি। এই বাক্যটোত মূল শব্দটো আছে কি? অস্মৎ। অস্মৎ অলপ বাক্যবিলাক এনেকুৱা হৈছে। অহম মূল শব্দটো হৈছে অস্মৎ। অস্মদৰ প্ৰথমাৰ একবচন আছে, আমি এটি শিকিম পিছত। এতিয়া বাক্যটো হৈছে অহম পুস্তকং পঠামি, তাৰমানে মই কিতাপ পঢ়োঁ। এতিয়া এই অহম শব্দটো ক'ৰ পৰা আহিছে? এই অস্মৎ শব্দটোৰ পৰা আহিছে। এটি শব্দৰূপৰ পৰা আহিছে। আৰু এই পুস্তকং মানে হৈছে কিতাপ, পঠামি মানে পঢ়িছোঁ। এই মই কিতাপ পঢ়িছোঁ, এতিয়া পঢ়া কৰ্মটো কোনে কৰিছে? কিতাপ পঢ়া কৰ্মটো কোনে কৰিছে? এই অহম। অহম অহম প্ৰথমাৰ একবচন। ইয়াত মই অনুচ্চাৰ কিয় দিছোঁ? এটি পদটো ব্যঞ্জন বৰ্ণ থকাৰ কাৰণে মোৰ ঠাইত কি হৈছে? অনুচ্চাৰ হৈছে। গতিকে অহম লিখিছোঁ, অহম পুস্তকং পঠামি, কিন্তু মই উচ্চাৰণ কৰিম আমি, কিন্তু লিখাত কিন্তু আমি অনুচ্চাৰ দিছোঁ। এতিয়া আমি পুস্তকংটো কি বুজাইছে? মানে কৰ্ম বুজাইছে। এতিয়া আমি জানিছোঁ কি কৰ্ম, আৰু এইটো কি বুজাইছে? ক্ৰিয়া বুজাইছে। ক্ৰিয়া কিয় বুজাইছে আমি কেনেকৈ গম পাম যে মই কিতাপ বোলে ক্ৰিয়া লাগিব? যিকোনো বাক্য এটা লিখাৰ কাৰণে আমাক কি লাগিব? ক্ৰিয়া লাগিব। গতিকে আমি সংস্কৃতত কেনেকৈ ব্যৱহাৰ হয়? আমি যেনেকৈ গম পালোঁ যে কৰ্তাটো কি? শব্দৰূপ বুলি জানিলোঁ। শব্দৰূপ এটি কি আছে আমাৰ? শব্দৰূপ। আৰু এই পঠামি ক্ৰিয়াটো আমি কি বুলি জানিম? কিহৰ পৰা আহিছে আমি জানিম যে এটি আমি ধাতুৰূপ বুলি কওঁ। ধাতুৰূপ, ইংলিছত ভাৰ্ব মানে ক্ৰিয়া। এতিয়া আমি কি জানিম? ধাতুৰূপ। গতিকে এই পঠামি শব্দটো কি আছে? উত্তম পুৰুষৰ একবচন আছে। আমি উত্তম পুৰুষৰ গম পাম ফাৰ্ষ্ট পাৰ্চন বুলি। তাত আমি যেতিয়া ধাতুৰূপ পঢ়িম তেতিয়া আৰু ভালদৰে বুজি পাম। এতিয়া আমি কি শিকাব ওলাইছোঁ? গ্ৰামাৰ মানে ব্যাকৰণ। এই ব্যাকৰণটো আমি এই শব্দৰূপ, সেইকাৰণে বাক্যটো ক'ত ব্যাকৰণ ব্যৱহাৰ হৈ মুখস্থ কৰাৰ আগতে আমি এই বাক্যটো এখানে লিখিছোঁ। এতিয়া আমি ব্যাকৰণলৈ যাওঁ। এতিয়া শব্দৰূপলৈ যাওঁ। শব্দৰূপটো এতিয়া তোমালোকক কি কৈছোঁ? শব্দৰূপৰ কথা কৈছোঁ। মই লিখি লৈছোঁ ইয়াত অস্মৎ শব্দৰূপ লিখি লৈছোঁ। ইয়াত প্ৰথমতে কি আছে? ইয়াতে লিখিছোঁ একবচন, দ্বিবচন, বহুবচন, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী। এতিয়া তোমালোকে চাবাচোন যে অসমীয়াত কি পাইছিলা? যে বচন দুবিধ, একবচন আৰু বহুবচনে পাইছিলা। কিন্তু সংস্কৃতত আমি এটি নতুন বস্তু পাইছোঁ, দ্বিবচন মানে দুটাতকৈ বেছি হ'লে আমি কি ক'ম? বহুবচন ক'ম। গতিকে ইয়াত আমি অস্মৎ শব্দৰ ওপৰত কি লিখিছোঁ? আমি অস্মৎ মানে হৈছে মই। বুজি পাইছানে? অস্মৎ মানে মই। এতিয়া প্ৰথমা কি হ'ব? অহম, দ্বিবচনত আবাম, বহুবচনত বয়ম। তাৰমানে কি? একবচন অহম মানে হৈছে কি? মই, আবাম মানে আমি দুজন, বয়ম মানে হৈছে কি? আমি। এতিয়া কি আছে আমি বুজি পালানে? এতিয়া অহম মানে মই, আবাম মানে দুজনক বুজাইছে, বয়ম মানে হৈছে আমি, গোটেইবিলাকক বুজাইছে। এতিয়া মই এটা বাক্য প্ৰথমতে লিখিছিলোঁ নহয়, কি লিখিছিলোঁ? যে অহম পুস্তকং পঠামি লিখিছিলোঁ। অহম পুস্তকং পঠামি, এই অহম শব্দটোৰ পৰা আহিছে, এই শব্দটোৰ পৰা আহিছে অহম। মই প্ৰথমতে নকৈছোঁ যে ইয়াত যেতিয়া ব্যঞ্জন বৰ্ণ থাকিব মোৰ ঠাইত কি হৈছে? ইয়াত অনুচ্চাৰ হৈছে। গতিকে অহম পুস্তকং পঠামি বাক্যটোত ক'ৰ পৰা শব্দটো হৈছে? অস্মৎ শব্দৰ ওপৰত প্ৰথমা একবচন আহিছে। গতিকে অহম, আবাম, বয়ম, মাম, মা, আবাম, নৌ, অস্মান্ন, ময়া, আবাভ্যাম, অস্মাভি, মধ্যম মে, আবাভ্যম, নৌ, অস্মভ্যম, ন, মত, আবাভ্যাম, অস্মৎ, ম মে, আবয়, নৌ, অস্মাকম, ন, মই, আবয়, অস্মাচু। এতিয়া তোমালোকে গম পালা অহমটো ক'ত আছে? কৰ্তা, কৰ্ম, ক্ৰিয়া। আজি তোমালোকক মই কৰ্তাৰ বিষয়ে ক'ম, বাকীখিনি পিছত ক্লাছত বুজাই দিম। কৰ্মটো কেনেকুৱা আহিছে, পঠামিটো ক'ৰ পৰা আহিছে, হয়নে নহয়? গতিকে আজি প্ৰথম ক্লাছত তোমালোকে কৰ্তাৰ বিষয়ে অলপমান কৈ আছোঁ মই। এই বাক্যটো এতিয়া মই কিতাপ পঢ়িছোঁ, তেওঁ কিতাপ পঢ়িছে বুলি কোৱাৰ লগে লগে আমি কি লিখিম? এতিয়া অহমতে আমি কি লিখিম? তেওঁ হ'লে কি হ'ব? সংস্কৃত লিখিব চ পুস্তকং, ক্ৰিয়াটো বদলি হ'ব, প্ৰথম পুৰুষ একবচন হ'ব, পঠতি। চ পুস্তকং পঠতি। এই ক্ৰিয়া, এটি হৈছে ক্ৰিয়া। এই ক্ৰিয়াটো আৰু এটি ক্ৰিয়া। গতিকে আমি ইয়াত পঠতি লিখিছোঁ, ইয়াত কি লিখিছোঁ? আমি পঠামি লিখিছোঁ। এইখিনি আমি পিছত ক্লাছত বুজাই দিম। ক্ৰিয়াটো কেনেকৈ কৰ্তা অনুযায়ী যি ক্ৰিয়া যি বেলেগ বেলেগ হয়, বদলি যায়, সেইখিনি আমি পিছত ক্লাছত বুজাই দিম। কৰ্মটো আমি পিছত ক্লাছত বুজাই দিম। এতিয়া আজিৰ ক্লাছত তোমালোকৰ এইখিনিয়ে বুজি ল'বা যে কৰ্তাটো ক'ৰ, মূল শব্দৰূপটো ক'ৰ পৰা আহিছে সেইটো প্ৰথমতে বুজি ল'বা। এতিয়া এই অস্মৎ শব্দৰূপটো ক'ৰ পৰা আহিছে? অহম শব্দৰূপ। অহম, অস্মৎ শব্দৰূপৰ পৰা আহিছে অহম। গতিকে এই চ পুস্তকৰ তেওঁ কিতাপ পঢ়িছে, আৰু বাৰে বাৰে কৈ আছোঁ, এইকাৰণে কৈ আছোঁ যে তোমালোকে ভিডিঅ'টো চাই থকাৰ লগে লগে বুজিও পাই থাকা, যাতে পুনৰায় চাব নালাগে। চালা, বুজি ল'লা। এতিয়া চটো ক'ৰ পৰা আহিছে? তৎ শব্দৰূপ পুলিংগৰ পৰা আহিছে। গতিকে এটি শব্দৰূপ মই তোমালোকক লিখি দিম। এতিয়া আজি ক্লাছত এইখিনিয়ে, তোমালোকে চাই থাকিবা, বুজি নাপালে কমেণ্টত ক'বা।
নমস্কাৰ, ধন্যবাদ।